হেল্ল' ফ্ৰেণ্ডছ, মই আইনুল। আজি এটা নতুন ভিডিঅ' লৈছোঁ। সকলোৱে চাবৰ ভিডিঅ'টো সুন্দৰ হ'বলৈ গৈ আছে, কিয়নো আজি ভিডিঅ'টো হ'ব আপোনাৰ আছাম টাইপৰ ঘৰৰ ওপৰত। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ, এইটোৱে ঘৰ হয়। আপোনাৰ ঘৰৰ কাম বহুত বাকী আছে, যেনিবা ওপৰৰ টিংটো এনেই লগাইহে থৈছে এতিয়া, যেন তেন অলপ দিনৰ কাৰণে থাকিবলৈ। আৰু ঘৰটো বহলটো আপোনাৰ 24 ফুট আৰু বহলটো আপোনাৰ 20 ফুট। বলকচোন ভিতৰত কেইটা ৰুম বহিছে, কি কথা চাওঁগৈ। তো মানে কাম বহুত বাকী আছে, পইচা অলপ নাটনি হ'ল, সেইটো কাৰণে অকণমান দিগদাৰ হৈছে বাৰু। এইটো দেখিছে যে, এইটো আপোনাৰ গ্ৰিল হ'ব। আৰু ইয়াত ফাউণ্ডেশ্যনৰ হাইটটো আপোনাৰ প্ৰায় 3.5 ফুট আছে। তলত ফাউণ্ডেশ্যনৰ হাইটটো আপোনাৰ প্ৰায় 3.5 ফুট হৈছে। আৰু এইটোত আপোনাৰ গ্ৰিল বহিব, এইটো গ্ৰিল হ'ব। তাৰপাছত এইটো ফ্ৰণ্টতো এইটো গ্ৰিলৰে হ'ব যেনিবা। অপশ্যনটো থৈ দিছে, লাহে ধীৰে কৰিব আৰু। তো ভিতৰত সোমাই যাওঁ, ৰুম কেইটা বহিছে চাই দিওঁ এবাৰ। সেইটো সোমাই ভিতৰত আপোনাৰ 6 ফুট বাই 10 ফুটৰ এটা বাৰিণ্ডা বহিছে। বাৰিণ্ডাটো আপোনাৰ 6 ফুট বাই 10 ফুটৰ হয়। আৰু ইয়াত আপোনাৰ এইটো গ্ৰিলৰে হেৰি হ'ব, এইটো গ্ৰিল হ'ব যেনিবা, গ্ৰিল দি কভাৰ কৰিব। ফ্ৰণ্টত আপোনাৰ 3 পুলীয়া খিৰিকী চকাত এটা বহিছে। আৰু এইফালে আপোনাৰ সোমাই যোৱা হেৰিটো হ'ব, দৰ্জা চকাত দিয়া আছে। এইফালেও ৰুম এটা বহিছে, সেইটো দেখাই দিওঁ ৰুম কেইটা বহিছে কি কথা। ইয়াত আপোনাৰ ৰুম এটা বহিছে। ৰুমৰ বহলটো বৰ বেছি নহয় দেই, আপোনাৰ 10 ফুট বাই 10 ফুটৰ বহিছে এটা ৰুম। ইয়াত কাম বহুত বাকী আছে এতিয়া, এনেই মানে অকণমান থাকিব পৰাকৈ কৰি লৈছে আৰু লাহে ধীৰে কৰিম বুলি কৈছে। তো এতিয়া এইটো ৰুমত যাওঁ। এই ৰুমটো অকণমান বাৰু ডাঙৰেই হৈছে, 12 বাই 12ৰ আপোনাৰ ৰুম এটা বহিছে ইয়াত। 12 বাই 12ৰ ৰুম এটা বহিছে এইটোত। তাৰপাছত যাওঁ এইফালে, এইটো ৰুম, এইটো আপোনাৰ একদম বাহিৰ ফালে যোৱা এটা দৰ্জা দিয়া আছে। চব 3 ফুট পাল্লাই বহিব যেনিবা। আৰু এইটো ৰুমতো আপোনাৰ 2পুলীয়া খিৰিকী চকাত বহিছে, এইটো 2পুলীয়া খিৰিকী বহিছে। তাৰপাছত অকণমান এইফালে দেখাই দিওঁ, এইটো আপোনাৰ 3 ফুটীয়া পাল্লাই বহিব যেনিবা, দৰ্জা পাল্লা। তাৰপাছত এই ৰুমটো আপোনাৰ এইফালে 2পুলীয়া খিৰিকী চকাত বহিছে। আৰু এই ৰুমটো বহল আপোনাৰ হৈছে 10 বাই 10 হয়, 10 বাই 10ৰ ৰুম এটা বহিছে। আৰু এই ঘৰটোত আপোনাৰ বৰ্তমানলৈকে আপোনাৰ 3.5 লাখ টকা খৰচা হ'ল বুলি কৈছে। আৰু বহুতো বাকী আছে এতিয়াও, ধৰি লওক প্লাষ্টাৰ আছে। তাৰপিছত টিংটো যেনিবা আছে, টিংটো আছে যদিও আপোনাৰ আকৌ কেচিৰ হেৰিত যাবগৈ। তো মোটামুটি প্ৰায় 3 লাখ টকা আৰু ওচৰা-ওচৰি যাব। মুঠতে মানে 6 লাখ টকামান যাব এইটো ঘৰত টোটেল। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যিসকল মোৰ চেনেল নতুন আহিছে, প্লিজ মোৰ চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।